নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল বাৰান্যাছ হাৰ্বেল ৰেমেডিজ এণ্ড ৰেচিপিছলৈ পুনৰ স্বাগতম। আজি মই আপোনালোকলৈ মোৰ কণমানিজনীৰ চুলিৰ কাৰণে কেনেদৰে ঘৰুৱাভাৱে এটা হেয়াৰ মাস্ক তৈয়াৰ কৰিলোঁ তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। এই হেয়াৰ মাস্কটো 5 বছৰৰ ওপৰৰ ছোৱালী আৰু ডাঙৰৰ বাবে উপকাৰী। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। তেতিয়া আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আগতেই পাব। মই পকা কল, দৈ, কণী, মৌ আৰু নেমুৰ সংমিশ্ৰণত এই হেয়াৰ মাস্কটো তৈয়াৰ কৰি ল'লোঁ। কলত কাৰ্বহাইড্ৰেট আৰু ভিটামিন পোৱা যায়, লগতে চুলিৰ উফি দূৰ কৰে আৰু চুলিকোছা কোমল হয়। দৈয়ে আমাৰ চুলিকোছা মসৃণ কৰে। কণীত ভিটামিন এ আৰু ই পোৱা যায়, ই চুলিকোছা বাঢ়ি অহাত সহায় কৰে। মৌ চুলিৰ কাৰণে এটা উৎকৃষ্ট ময়শ্চাৰাইজাৰ, লগতে শুকান ভাৱ নাইকিয়া কৰে। সেইদৰে নেমুও চুলিৰ উফি দূৰ কৰে আৰু উজ্জ্বলতা বঢ়ায়। সেয়ে আমি এই হেয়াৰ মাস্কটো এতিয়াৰ পৰা কণমানিজনীৰ চুলিত ব্যৱহাৰ কৰিলে চুলিকোছা সোনকালে দীঘল হ'ব আৰু উজ্জ্বলতা বাঢ়িব। এই মাস্কটো ৰ'দ দিয়াৰ সময়ত লগাব লাগে, লগতে 15 পৰা 20 মিনিট সময় ৰাখিলেই হয়, নহ'লে সৰু ল'ৰা ছোৱালীৰ চৰ্দি হোৱাৰ ভয় থাকে। এতিয়া আমি কেনেদৰে হেয়াৰ মাস্কটো তৈয়াৰ কৰিলোঁ আৰু চুলিকোছাত কেনেদৰে এপ্লাই কৰিলোঁ চাবলৈ আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ ব'লক।